এইটো হ'ল মোৰ ঘৰ এইটো বনাই আছে আৰু মামা এইবিলাক টাব ধুনীয়া ধুনীয়া বহুত ধুনীয়া ধুনীয়া টাব ময়ো টাবখিনি ভাল পাওঁ আৰু আপোনালোকে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এইটো হ'ল আমাৰ বিশেষ ঘৰ আৰু আপোনালোকক মই আৰু টাব আছে দেখাই আছোঁ যিখিনি দেখাইছোঁ সেইখিনি আপোনালোকে ভাল পাব এয়া হ'ল ঘৰ গোটেই এয়া ফুল এয়া টাব নহয় এয়া টাব টাব নহয় বোলে টাব এয়া মানে কিবা কিবি থৈ দিছে এয়া বাল্টি দুটা এয়া হ'ল ফুল টাব এয়া হ'ল আমাৰ গোটেই বায়ে মানে ঘৰটো বনাই আছে এতিয়া মানে এইবিলাক থৈ দিছে এনে মানে পূৰা নেত্ৰা হৈ আছিল ইমান বা আছিলে এতিয়া মানে অকণমান চাফা চিকুণ কৰি পেলাই এইখিনি বা আছে এতিয়া অকণমান হ'লেও অকণমান হ'লে মানে এইখিনি বাখিনি ইয়াত দি দিলে সেই ওপৰৰ টিংখন মানে ইয়াত দি দিলে এখন আকৌ টিং আৰু এখন দি দিছে ইয়াতে টিং এখন দি আছে আৰু আইতা ইয়াতে বহিছিলে কিবা কাপোৰ চিলাই আছিলে এয়া কিবা কিবি চিলাই আছিলে এয়া আৰু এয়া মোৰ খেলা বস্তু ইয়াতে অকণমান খেলিছিলোঁ আইতাৰ লগতে এয়া হয় এইটো মানে পূৰা ৰুমটো মানে ফিনিচিং হৈ গৈছে এতিয়া মানে অকণমান হৈছে আৰু এতিয়া অকণমান হ'লে মানে পূৰা এনেই ফিনিচিং হৈ যাব আপোনালোকে যদি ভাল পাইছে প্লিজ হ'ব লাইক আৰু মই কালি মোক এটা বিশেষ কথা আছে মই কালি এটা ডান্স কৰিব বিচাৰিছোঁ মানে আপোনাৰ লগতেই মই ডান্স কৰিব বিচাৰিছোঁ আৰু মই কালি বিশেষকৈ ডান্স কৰি আপোনালোকে চাব আৰু যদি ভাল পাইছে তেতিয়াও লাইক কমেণ্ট শ্বেয়াৰ কৰিব প্লিজ প্লিজ কৈছোঁ আৰু আপোনাৰ ওচৰতে মই কালি ডান্স কৰি আপুনি দেখিব আৰু আপুনি যদি ভাল পাইছে লাইক কৰিব অ'কে এয়া হ'ল আমাৰ ৰুম এয়া বা এডাল থৈ দিছে মই এনেই থৈ দিছোঁ খেলি আছিলোঁ এইটো হ'ল ওপৰ এইটো আপোনালোকে গ'লে একদম ছাতৰ ওপৰ পাব আপোনালোকে প্লিজ আৰু এইটো হ'ল আমাৰ জেগা আমি এইটো যোৱা জেগা আমি এনেকৈ যাবও পাৰোঁ এইটো আপোনালোকক দেখাইছিলোঁ যে এইটো ৰুমটো ইয়াত গোটেই আছে এইবিলাক ঘৰ পূৰা একদম থৈ দিছে এয়া আমাৰ আইতা হাই হাই কৈছে মই মানে বিশেষকৈ মানে কাকাও আছিলে ইয়াত কাকা মানে কিবা ডক্টৰৰ কামত গুৱাহাটীলৈ দেখাব গৈছে চেন্নাই গৈছে মোক গুৱাহাটী আহিলে এয়া আমি মানে গুৱাহাটীত থকা হৈছিলে যে সেইকাৰণে মানে মোৰ গুৱাহাটীতো আহি গৈছে এখন কাকাৰ স্কুটি যোন মামা চলায় এইটো স্কুটি আপোনাক মানে ফিনিচিং দেখাই দিছোঁ অ'কে গোটেই পাত পৰি আছে একদম মানে আমাৰ মানে পূৰা গছ আছে না চাওকচোন ইমান গছ আছে না সেইকাৰণে আমাৰ মানে পূৰা পাতখিনি পৰি থাকে একদম আৰু পাতখিনি পৰিলে সাজিবলৈ বহুত দিগদাৰ হৈ যায় সাজি থাকি কিমানটো পাত নপৰে আৰু সেইকাৰণে এইটো আমাৰ ফুল বনাইছে এখন গছ এইখন আমাৰ মানে জেগাখিনি এনেকুৱা নাছিলে আমাৰ মানে ঘৰটো বনোৱাৰ পিছত মানে ইয়াত মানে এটা আছিলে বাকী ইয়াত ভগৱান এটা আছিলে এতিয়া মানে গ'লগৈ ইয়াতে আছিলে এইখিনিতে আছিলে ধুনীয়া আছিলে মানে এনেকুৱা নাছিলে মানে আৰু এইখনটো আছিলেই মানে এইবিলাক নাছিলে সেই তেতিয়া মানে ঘৰটো বনোৱাৰ পিছত মানে এইবিলাক উঠাই পেলাই বহুত বেয়া লাগিছে উঠাই দিলে মানুহৰ কিছুমানৰ বেয়া থাকে না নিজতো থাকে সেইকাৰণে পূৰা দি দিছে মানে মিচিৰ দিলেই গৈ আছে দা চাহ এইটো আমাৰ গেট পূৰা একদম আজিকালি মানে লকডাউনটো পূৰা কৰোণা মানে ইমান হৈছে ওলাবই ভয় লাগে কিন্তু কিছুমান মানুহ ভয় নালাগে কাৰণে ওলায় আৰু কৰোণাৰ পৰা আমাৰ মানে এইখিনিতে অকণমান এই ছাৰ এজনী মৰিলে এতিয়া মানে ছাৰ এজন সেইভাগে ঢুকালে বেয়া লাগিছে আৰু মনটো নিজৰে আমাৰ নিজৰ না আইতাহঁতে চিনি পাই মই চিনি নাপাওঁ ইমান এইটো এইফালে এনেকৈ মানে দৰ্জাখন খুলিলে এইটো আমাৰ বাৰাণ্ডা বনাইছে আকৌ সেইটো মই দেখালোঁ যে সেইটো ঘৰ হয় বনাই আছে মানে ইমান ফিনিচিং হোৱা নাই হ'ব আৰু পিছত আকৌ দেখাম মই আপোনালোকে ভাল পালে আৰু এইটো আমাৰ ফুল আৰু মানে ফুল পেলাই এনেকৈ লগাই থৈ দিয়ে মানে কিছুমান ফুলো মানে ইমান ধুনীয়া লাগে আৰু আমাৰ কিছুমান ফুল মানে ইমান ধুনীয়া লাগে কি আমি মানে জীৱনতো নাপাহৰোঁ এনেকুৱা হৈ যায় মানে ইমান ফুল ধুনীয়া পাওঁ আমি এইটো মানে মই যে কৈছিলোঁ তুলসীটো উঠাই দিলে বেয়া লাগিলে ভগৱানটো মানে থাকিলে মানে কিবা উঠাই দিলে বেয়াও লাগে না মনটো সেনেকুৱা হৈ যায় আমাৰ এজনী খুৰী আছিলে এজনী ঢুকাই দিলে বহুতে বেয়া লাগিছে আমাৰ নিজৰে হয় এনেই মানে এতিয়া সিহঁতে মানে চোৱাত পৰি আছে আমি এনেই চোৱাটো হ'ল মানে বহুত খণ্ড হ'ল না সেইকাৰণে হ'ল এইটো মানে বেয়া লাগিলে সেইখিনি উঠাই দিয়াৰ পিছত সেইকাৰণে মানে ইয়াতে এটা তুলসী দি দিছে ধুনীয়াকৈ
আমি দিব পাৰোঁ য'তে যাওঁ সেই তাতেই দিব পাৰোঁ ধুনীয়া এইখন ফুল এইখন আমাৰ ভিতৰ যাব পাৰে চুবা টুবা আছে মই দেখাই আছোঁ ৰ'ব এই আমাৰ গোটেই এইটো এনেকৈ দৰ্জা দি দিছে এয়া হ'ল লক এয়া এনেকৈ গোটেই মানে ধুনীয়াকৈ এনেকৈ দিছে এইটো আমাৰ জন্মমা তুমি তাত চাই থকা এনেকুৱা দিছে আৰু মই ঘৰটো দেখাই আছোঁ ব্লগ আকৌ দেখাই আছোঁ এইটো আমাৰ ওপৰ দেখিছে গোটেই ৰতে বাঁহ হৈছে এইটো আমাৰ CC কেমেৰা আছে আৰু এয়া হ'ল ভগৱানৰ মূৰ্তি মানে এনেকৈ এইটো মানে হৈ গৈছে এতিয়া মানে অলপ আছে আৰু মিস্ত্ৰীবিলাক নাই কেতিয়াবা পইচা লগত ক্ষেত্ৰত লাগিও যে সেইকাৰণে লাগিহঁতে গুচি গ'ল এতিয়া মানে বেলেগ মিস্ত্ৰী আৰু আনিব এতিয়া মানে অনা নাই ফিনিচিং এনেই হোৱা নাই ঘৰটো এনেই আৰু হ'লে আপোনালোকক মই দেখাম প্লিজ চাব হা এইটো এইটো পূৰা গছে গছ আমাৰ ইয়াত টিং দি দিছে আৰু গছ সেই গছ হ'লে মানে কি মানে ঘৰটো মানে ইমান নাই যে সেইকাৰণে ঘৰটো মানে ঘৰু হৈ যে গোটেই ৰদ চদ নপৰে যে সেইকাৰণে এইটো মানে ৱালটো হৈ গৈছে আকৌ দেখাম মই আপোনালোকক চাইডত ফিনিচিং এয়া ৱালটো হৈ গৈছে বনোৱা এনেকুৱা হেৰি কৰি দিছে এয়া চাওক ফেনৰ লগোৱা হোৱা নাই ফেনটো লগাব পিছত নাই দিছে আৰু এইটো সৰু ফুটা আৰু মানে হেৰিয়াত মানে মানে পানী দি থাকে ধুনীয়াকৈ আৰু পানী দিলে মানে ভালো লাগে ঘৰটো চাফ চিকুণ হৈ থাকে এইখিনিও মই মানে সেইদিনা সাজি দিছিলোঁ ধুনীয়াকৈ চাফ চিকুণ হৈ থাকে আকৌ লেতেৰা কেতিয়াবা লেতেৰা হৈয়ে থাকে মানে সেই আমাৰ চিলু কাটত দোকান বন্ধ কৰিলে এখন বন্ধ কৰা নাই বন্ধ কৰিব চিলু কাট পিছত বন্ধ কৰিব চব ভাত খাবলৈ গ'লে খালি এখন আছে সেইখন বন্ধ কৰিব তাকে পিছত এইটো আমাৰ সেইটো মানে পিছত ঘৰ হয় দেই আপোনালোকক আৰু এইখিনিতে মানে জুই সেকিব ইমানেই ভাল লাগে এতিয়া মানুহবিলাকো মানে অকণমান ঠাণ্ডা হয় ইয়াত গৰম পানী সেকে আমি মানে ইয়াত জুইও সেকোঁ গৰম পানী বঢ়াব পাৰে এইটো টিং দিছে এয়া মানে ইয়াতো কাপোৰ দিবলৈও আজিকালি ভাল হৈ গৈছে মানে ঘৰটো বনোৱাৰ পিছত বিশেষকৈ বহুত ভালেই হৈ যায় মানে এনেই মানে লেতেৰা হৈ থাকে যে এতিয়াও লেতেৰা হৈ আছে মানে যেতিয়া মিস্ত্ৰী লগাব তেতিয়া মানে এই বাঁহখিনি উঠাই পেলাই কাম হৈ যাব চৰি যাব আৰু যদি কাম যেতিয়া চলে আপোনালোকক মই যদিও মই ভিডিঅ' দেখাম প্লিজ অ'কে আৰু এনেকৈ এইটো মই আপোনালোক চাটো অকণমান দেখালোঁ এতিয়া মই আৰু অকণমান দেখাব বিচাৰিছোঁ আপোনালোকে পূৰা ফিনিচিং দেখা নাই কাৰণ দেখাই আছোঁ এই পলেনৰ তলতেই দেখা আছোঁ এইখিনি এয়া গোটেই এইখিনি বনাই দিছে এডাল চঙা আপোনাৰ দেখাইছে এই ষ্টেপত যাই থাকে এইটো পূৰা ষ্টেপ আছে এইটো মানে ফুল এইটো ফুলৰ টাব হয় আপোনালোকে ভাল পালে এইটো পূৰা গছ আছে আৰু এনেও মানে ঠাইখিনি মানে ধুনীয়া না ঠাইখিনিত মানে ঘৰটো মানে ঠায়ে ক'ব লগা আছে ইমান ধুনীয়া লাগিছে এইটো মানে আমাৰ এইটো পিছত লগৰ ঘৰ সেইটো বনাই আছে পূৰা বনাই আছে মিনিচিং আৰু এটা গছ আছে সেইটো মানে কাটি দিলে এতিয়া আৰু এটা গছ আছে কাটি মানে ঠেকি হৈ যাব এনেকুৱা ডাঙৰ গছডালো কাটাই নাই কাটিলেতো ধুনীয়া হৈ যায় না এইটো ষ্টেপ এনেকৈ গৈ পূৰা ওপৰ পাব আপোনালোকে আৰু মই আপোনালোকক পিছত দেখাম ঠিক আছে এতিয়া মই নেক্সট ভিডিঅ'ত আপোনালোকক মই দেখাম অ'কে আৰু মই এতিয়া কালি ডান্স কৰিম সেইটো আপোনালোকক মই দেখাম বাই বাই এতিয়া নেক্সট ভিডিঅ'ত